নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। মোৰ লগত আছে ইয়াত হেল্ল'। তো আমি আছোঁ এতিয়া বক্সিঘাট তেল দিব। এইটো বৰষুণত দি আছে অলপ অলপ, চাই লওঁ। এতিয়া প্ৰগ্ৰামো দিয়া নাই, প্ৰগ্ৰাম দিলে ক'ত যাওঁ নাযাওঁ, মোৰ লগতে আপোনালোকে চাব ক'ত যাওঁ নাযাওঁ। ভিডিঅ'টো চাই থাকিব কণ্টিনিউ কৰি। এই হেল্ল' মোৰ লগত আছে, গাড়ী মুচি আছে। গাড়ী মুচ ঐ, হেল্ল'তকে হাঁহি বাপৰে বাপ। গোটেই ৰাতি মোবাইলটো পুৰা চাই চাই বেটাৰী শেষ কৰি থৈ দিছে। এতিয়া এনেকৈ চাৰ্জ দি থৈছে। চাৰ্জ লোৱা নাই নেকি? হাঁহি উঠা কাম হৈছে। হা, লাহে লাহেকে লৈ আছে। চাইছা তুই? চাইছা নাই? A few moments later. তো গাইছ, আমি এতিয়া তেল চেল সোমালোঁ। 2000 টকাৰ তেল সোমালোঁ, 2000 টকাৰে সোমালোঁ। যে তেল চেল সোমোৱা হ'ল। তাৰপিছত তো গাইছ লাহে চেল্ফ মাৰি ৱেষ্ট বেংগলত দুৰ্গা পূজা চান্দা ইন্দ্ৰ ফোন কৰিছে। এই কিমান দিম, কিমান ল'ম আছে মোৰ তাতে আছে। সেই পকেটত 10 টকা ভৰাইছে। তাৰ নামত 20 টকা দিছোঁ, 10 টকা পকেটত ভৰাইছে। গাইস, আমার আলু লোড হবো ইয়াতে গুমানি বাজার। अरे कहना क्या चाहते हो? হাই রোড কালিবাৰী এনেকৈ কল, মানে গম নাপাওঁ এতিয়া, চাই লওঁ। হাই রোড গুমানি বাজার কালিবাৰী। তো গাইস, আমি তো আলু লোড হবো, আলুত লোড হবো চিনি নাপাওঁ। তাৰপিছত ই ৰখি থাকিব, হেডলাইট জ্বলবা দিছে, তাতে চিগনেল মাৰিব বোলে। তো গৈ আছোঁ এতিয়া। আহি পালো সেই তাই যে চিংগল দিছে আমাক, সেইটো ৰাস্তা দি যাব পাৰোঁ। তিনিআলি ওই সামনে না ওইটা। মানে তো গাইছ আহি পোৱা যেন পালোঁ। আগতে চিগনেল দিছিল ৰাস্তা এইটো, এইটো গুদাম যেন পাইছোঁ। এইটো দেখা দি গুদামটো কাটাটো কৰা নাই আমি। আহি পালোঁ জেগাত। ফেলো আমাৰ এই তিৰপালখন ই কৰি আছে, অলপ বৰষুণ দি আছে, ৰিম ৰিমকৈ বৰষুণ দি আছে। সেইটোৰ কাৰণে ভেলো তিৰপালখন অলপমান ভালকৈ দি আছে। এইটোৱে আলুৰ গুদাম, ইয়াৰ পৰাই লোড হ'ব আমাৰ। তো গাইছ, লোডিং কমপ্লিট। এতিয়া লেবাৰক পইচা দিয়া টাইম। এতিয়া পইচা দিম লেবাৰক। কত আপনার? কয় টাকা? 900। ডালটা লাগে দিয়ে নেকি? তো গাইছ, তিৰপাল ৰছী বান্ধা কমপ্লিট। এই হাত চাপ লেতেৰা হৈ আছে, কমপ্লিট হ'ল। এতিয়া হাত ধুম। টিনৰ নালি দি পানী পৰি আছে, ইয়াতে হাত ধুম। Cause I don't give a fuck what you say. Yeah, I'ma do shit my way. So you can go kick rocks, I'ma stack bricks up, build what I want to make. Yo, I got a lot of shit to say, so I'ma do this every day. I'll be writing things until I'm fucking buried in my grave. 6 feet
বেংগল কাটা MBA কাটা ইয়াতে 200 টকা ল'ব 200 টকাটো নহয় 120 টকা ল'ব গৈ আছোঁ গাইজ বাই বাই নামি দিও অতে যা তো গাইজ ফেলো গৈছে দৌৰাই তাতে তো গাইজ এন্ট্ৰি কৰি আহি গ'লোঁ আহি পালি অঁ আহিব তোৰ ইমান দেৰি কৰি ইমান সময় ব্যস্ত পালোঁ তো গাইজ এইটো হৈছে ৱেষ্ট বেংগল আৰু আসাম বৰ্ডাৰ গেট ইয়াতে 30 টকা ল'ব 30 টকা ল'ব 30 টকা আছে নে নাই এই 30 টকা পাম যা সোনকালে আলু বা ক'ত লোড হ'ব আমিতো গম নাপাওঁ সেইটো কাৰণে আলুৰ পাৰ্টিয়ে কৈছে কি হেডলাইট জ্বলাই যাবে সেইটো কাৰণে আমি হেডলাইট গৈ আছোঁ আগত সি ছিগনেল দিব আগত ছিগনেল দিব গাড়ী